হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন গণিতৰ ভগ্নাংকৰ বিভিন্ন প্ৰকাৰ সদৃশ আৰু অসদৃশ ভগ্নাংশ বিষয়ে আলোচনা কৰিম। সদৃশ ভগ্নাংশ মানে হৈছে যিবোৰ ভগ্নাংশৰ হৰবোৰ একে সেইবোৰক সদৃশ ভগ্নাংশ বোলে। যেনে 7/1, 7/2, 7/3। গতিকে সদৃশ ভগ্নাংশ হ'বলৈ হ'লে হৰৰ মান একে হ'ব লাগিব। 12/5, 12/7, 12/8, 12/11 এইবিলাক সদৃশ ভগ্নাংশ। অসদৃশ ভগ্নাংশ যিবোৰ ভগ্নাংশৰ হৰবোৰ সমান নহয় সেইবোৰক অসদৃশ ভগ্নাংশ বোলে। যেনে 2/1, 3/2 এইবিলাক অসদৃশ ভগ্নাংশ কাৰণ হৰৰ মান একে নহয়। সদৃশ ভগ্নাংশ যোগ কৰোঁতে হৰটো একে ৰাখি সিহঁতৰ লববোৰ যোগ কৰিব লাগে। প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ প্ৰকৃত ভগ্নাংশ যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ সৰু সেইবোৰক প্ৰকৃত ভগ্নাংশ বোলে। যেনে 5/1, 6/5, 7/4, 15/14 এইবোৰ প্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ বা সমান সেইবোৰক অপ্ৰকৃত ভগ্নাংশ বোলে। যেনে 3/7, 4/9, 10/12, 16/20, 8/8, 10/10 ইত্যাদি। আৰু কিতাপত দিয়া আছে মন কৰা 1 নম্বৰ প্ৰকৃত ভগ্নাংশবোৰৰ মান 1তকৈ সৰু। যেনে 5/3 ভগ্নাংশটো 1তকৈ সৰু। 5ৰে যদি 3ক হৰণ কৰা যায় যদি 5ৰে 3ক হৰণ কৰা যায় তেতিয়া ইয়াৰ মান 1তকৈ সৰু হ'ব। আৰু 2 নম্বৰত আছে অপ্ৰকৃত ভগ্নাংশবোৰৰ মান 1তকৈ ডাঙৰ বা 1ৰ সমান। যেনে 5/7 ভগ্নাংশটো 1তকৈ ডাঙৰ। যদি 5ৰে 7ক হৰণ কৰা যায় তেতিয়া ইয়াৰ মান 1তকৈ ডাঙৰ হ'ব। অনুশীলনী 6 1 নম্বৰত আছে তলৰ ভগ্নাংশবোৰ সদৃশ নে অসদৃশ লিখা। ক নম্বৰত আছে 5/1, 5/3 এটা সদৃশ ভগ্নাংশ হ'ব কাৰণ ইয়াৰ হৰৰ মানবোৰ একে। খ নম্বৰ 4/3, 7/3, 8/3 এইটো এটা অসদৃশ ভগ্নাংশ কাৰণ ইয়াৰ হৰৰ মানবোৰ সমান নহয়, বেলেগ বেলেগ। গ নম্বৰত আছে 10/5, 10/7, 10/11 এইটো এটা সদৃশ ভগ্নাংশ কাৰণ ইয়াৰ হৰৰ মানবোৰ একে। খ নম্বৰত আছে 8/5, 9/3, 9/7 এইটো এটা অসদৃশ ভগ্নাংশ কাৰণ ইয়াৰ হৰৰ মানবোৰ বেলেগ বেলেগ। অ নম্বৰত আছে 12/3, 12/7, 12/6, 12/1 এইটো এটা সদৃশ ভগ্নাংশ কাৰণ ইয়াৰ হৰৰ মানবোৰ একে। 2 নম্বৰত আছে ডাঙৰ বা সৰু চিন বহুওৱা। 8/5 খালী ঠাই 8/1 8/5 ভগ্নাংশটো 8/1তকৈ ডাঙৰ কাৰণে আমি ইয়াতে ডাঙৰ চিন দিম। খ নম্বৰত আছে 7/3 খালী ঠাই 7/5 ইয়াত 7/3 সংখ্যাটো 7/5তকৈ সৰু কাৰণে আমি সৰু চিন দিম। গ নম্বৰত আছে 12/3 খালী ঠাই 12/5 খালী ঠাই 12/7 3 ভগ্নাংশটো 12/5 ভগ্নাংশতকৈ সৰু কাৰণে আমি সৰু চিন দিম। আৰু 12/5 ভগ্নাংশটো 12/7 ভগ্নাংশতকৈ সৰু কাৰণে সৰু চিন দিম। খ নম্বৰত আছে 15/10 খালী ঠাই 15/8 খালী ঠাই 15/4 15/10 ভগ্নাংশটো 15/8তকৈ ডাঙৰ কাৰণে আমি ইয়াতে ডাঙৰ চিন দিম। আৰু 15/8 ভগ্নাংশটো 15/4তকৈ ডাঙৰ কাৰণে ইয়াতে খালী ঠাইত ডাঙৰ চিন। 3 নম্বৰত আছে তলৰ ভগ্নাংশবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা। ক নম্বৰত আছে 8/7, 8/5, 8/6, 8/3 এতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ সজাবৰ কাৰণে লবৰ মানবিলাক চাব লাগিব। গতিকে ভগ্নাংশবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ হ'লে আমি লবৰ মানবিলাক চাব লাগিব। ইয়াতে সকলোতকৈ সৰু সংখ্যা আছে 3 গতিকে প্ৰথমতে আমি দিব লাগিব 8/3 3ৰ পৰা আহিব 5 8/5 5ৰ পৰা আহিব 6 8/6 তাৰপিছত
8 ভাগৰ 7 খ নম্বৰত আছে 11 ভাগৰ 13 11 ভাগৰ 8 11 ভাগৰ 10 11 ভাগৰ 12 11 ভাগৰ 15 এতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব এতিয়া আমি লবৰ মানবিলাক চাব লাগিব এতিয়া সকলোতকৈ সৰু লবৰ মান আছে 5 গতিকে আমি প্ৰথমতে দিম 11 ভাগৰ 5 5ৰ পৰা আহিব 11 ভাগৰ 8 ইয়াৰ পৰা আহিব 11 ভাগৰ 10 ইয়াৰ পৰা আহিব 11 ভাগৰ 12 তাৰপিছত 11 ভাগৰ 13 গ নম্বৰত আছে 15 ভাগৰ 3 15 ভাগৰ 1 15 ভাগৰ 9 15 ভাগৰ 12 15 ভাগৰ 4 এতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব সকলোতকৈ সৰু সংখ্যাটো আছে 1 গতিকে আমি প্ৰথমতে দিম 15 ভাগৰ 1 15 ভাগৰ 3 15 ভাগৰ 4 15 ভাগৰ 9 15 ভাগৰ 12 4 নম্বৰত আছে তলৰ প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশবোৰ বাছি উলিওৱা 9 ভাগৰ 7 এইটো এটা প্ৰকৃত ভগ্নাংশ লবৰ মান হৰতকৈ সৰু 8 ভাগৰ 9 এইটো এটা অপ্ৰকৃত ভগ্নাংশ কাৰণ ইয়াত লবৰ মান হৰতকৈ ডাঙৰ 12 ভাগৰ 15 এইটো এটা অপ্ৰকৃত ভগ্নাংশ কাৰণ ইয়াত লবৰ মান হৰতকৈ ডাঙৰ 8 ভাগৰ 3 এইটো এটা প্ৰকৃত ভগ্নাংশ কাৰণ ইয়াত লবৰ মান হৰতকৈ সৰু 6 ভাগৰ 1 এইটো এটা প্ৰকৃত ভগ্নাংশ কাৰণ ইয়াত লবৰ মান হৰতকৈ সৰু 5 ভাগৰ 5 এইটো এটা অপ্ৰকৃত ভগ্নাংশ 9 ভাগৰ 10 এইটো এটা অপ্ৰকৃত ভগ্নাংশ কাৰণ ইয়াত লবৰ মান হৰতকৈ সৰু ডাঙৰ 3 ভাগৰ 2 এইটো এটা প্ৰকৃত ভগ্নাংশ কাৰণ লবৰ মান হৰতকৈ সৰু 4 ভাগৰ 4 এইটো এটা অপ্ৰকৃত ভগ্নাংশ 5 নম্বৰত আছে তলৰ মিশ্ৰ ভগ্নাংশবোৰ অপ্ৰকৃত ভগ্নাংশলৈ নিয়া ইয়াতে হৰৰ মানটো একে ৰাখি 4 সংখ্যাটো 2ৰ লগত পূৰণ হ'ব যোগ 1 2 4 2 গুণ 8 যোগ 1 গতিকে 2 9 উত্তৰ 7 সমস্ত 5 ভাগৰ 3 মিশ্ৰ ভগ্নাংশক এতিয়া অপ্ৰকৃত ভগ্নাংশলৈ নিম 5 7 পূৰণ 5 যোগ 3 5 7 5 গুণ 35 যোগ 3 5 35 3 38 উত্তৰ 4 সমস্ত 12 ভাগৰ 5 মিশ্ৰ ভগ্নাংশক এতিয়া অপ্ৰকৃত ভগ্নাংশলৈ নিম এতিয়া হৰৰ মান একে ৰাখি 12 ওপৰত হ'ব 4 পূৰণ 12 যোগ 5 12 ওপৰত হ'ব 48 যোগ 5 12 ভাগৰ 53 উত্তৰ 1 সমস্ত 10 ভাগৰ 3 মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ নিম তলত হ'ব 10 1ৰ লগত 10 পূৰণ যোগ 3 তলত হ'ব 10 10 গুণ 10 যোগ 3 13 হ'ব উত্তৰ 10 ভাগৰ 13 6 নম্বৰৰ ক'ত আছে 3 ভাগৰ 16 এই অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ নিম গতিকে 3ৰে 16 হৰণ কৰিব লাগিব 16 ওপৰত 5 15 1 গতিকে 3ৰে 16 হৰণ কৰিলে যাব ওপৰত 5 বাৰ আৰু ভাগশেষ থাকিব 1 গতিকে
ভাগফলটো হ'ব এটা কটা সংখ্যা আৰু ভাজকটো হ'ব 3টো হৰ আৰু ভাগিকটো হ'ব লব। 2 ভাগৰ সূত্ৰ অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ নিবৰ কাৰণে আমি 2ৰে সূত্ৰক হৰণ কৰিব লাগিব। 2ৰে সূত্ৰ সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ নাযায় কাৰণে আমি 8ৰে পূৰণ কৰিলে যাব 16 বাৰ আৰু ভাগিক থাকিব 1। এতিয়া মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 8 সমস্ত 2 ভাগৰ 1। ভাগৰ 31 অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ নিলে হ'ব 5ৰে 31ক হৰণ কৰিলে যাব 5 6 গুণ 30 আৰু ভাগিক থাকিব 1। মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 6 সমস্ত 5 ভাগৰ 1। 6 ভাগৰ 47 অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ নিবলৈ হ'লে 6ৰে 47ক হৰণ কৰিব লাগিব। 47 সংখ্যাটো 6ৰে সম্পূৰ্ণৰূপে হৰণ নাযায় কাৰণে আমি ওপৰত 7 6 গুণ 42 তলত বিয়োগ কৰিলে পাম 5। গতিকে মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 7 সমস্ত 6 ভাগৰ 5। উত্তৰ 8 ভাগৰ 60 অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশলৈ নিবলৈ হ'লে 8ৰে 60ক হৰণ কৰিব লাগিব আৰু 8ৰে 60 সংখ্যা সম্পূৰ্ণৰূপে হৰণ নাযায় কাৰণে আমি 8 7 গুণ 56। এতিয়া মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 7 সমস্ত 8 ভাগৰ 4। 9ৰ পৰা 4 গ'লে 5। গতিকে মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 2 সমস্ত 7 ভাগৰ 5। উত্তৰ 7 নম্বৰত আছে যোগ কৰা, ক নম্বৰত আছে 6 ভাগৰ 1 যোগ 6 ভাগৰ 4। এতিয়া আমি ইয়াতে যোগ কৰিবলৈ হ'লে হৰৰ মান একে ৰাখি ওপৰৰ লবকেইটা যোগ কৰিব লাগিব। 5 6 ভাগৰ 5। খ নম্বৰত আছে 7 ভাগৰ 1 যোগ 7 ভাগৰ 3। এই সদৃশ ভগ্নাংশক যোগ কৰিবলৈ হ'লে আমি হৰৰ মান একে ৰাখি ওপৰৰ লবকেইটা যোগ কৰিব লাগিব। গতিকে ওপৰত হ'ব 1 যোগ 3 7 4। উত্তৰ 7 ভাগৰ 4। আছে 8 ভাগৰ 5 যোগ 8 ভাগৰ 2। এতিয়া আমি এই সদৃশ ভগ্নাংশক যোগ কৰিবলৈ হ'লে হৰৰ মান একে ৰাখি ওপৰৰ লবকেইটা যোগ কৰিব লাগিব। 5 যোগ 2 8 ভাগৰ 7। উত্তৰ খ নম্বৰত আছে 6 ভাগৰ 4 যোগ 6 ভাগৰ 3 যোগ 6 ভাগৰ 4। এতিয়া আমি এই সদৃশ ভগ্নাংশক যোগ কৰিবলৈ হ'লে হৰৰ মান একে ৰাখি ওপৰৰ লবকেইটা যোগ কৰিব লাগিব। 4 যোগ 3 যোগ 4 6 4 4 8 9 10 11 6 ভাগৰ 11। উত্তৰ বৰ্গীয় জ নম্বৰত আছে 3 সমস্ত 2 ভাগৰ 1 যোগ 4 সমস্ত 2 ভাগৰ 1 যোগ 2 ভাগৰ 1। এতিয়া আমি এই সদৃশ ভগ্নাংশক যোগ কৰিবলৈ হ'লে প্ৰথমে আমি এই মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব। তলত হ'ব 2 3 2 গুণ 6 যোগ 1 যোগ হৰটো একে ৰাখি 2 2 4 গুণ 8 যোগ
1 2 ভাগৰ 1 2 ভাগৰ 7 যোগ 2 ভাগৰ 9 2 ভাগৰ 1। এতিয়া আমি হৰৰ মান একে ৰাখি ওপৰৰ লগকেইটা যোগ কৰিম। 2 7 যোগ 9 আৰু এই 2 ভাগৰ 17 যদি মিশ্ৰ ভগ্নাংশলৈ নিয়ে তেতিয়া হ'ব 2ৰে 17 হৰণ কৰিলে ওপৰত যাব 8 16 1 8 সমস্ত 2 ভাগৰ 1। উত্তৰ 7 নম্বৰৰ 6 নম্বৰত আছে 7 সমস্ত 4 ভাগৰ 3 যোগ 4 সমস্ত 4 ভাগৰ 1 যোগ 5 সমস্ত 4 ভাগৰ 3। এতিয়া আমি এই মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশত নিম। 4 7 4 গুণ 28 যোগ 3 যোগ 4 4 গুণ 16 যোগ 1 5 4 গুণ 20 যোগ 3 4 17 4 20 3 23। এতিয়া আমি হৰৰ মান একে ৰাখি ওপৰৰ লগকেইটা যোগ কৰিম। 4 31 যোগ 17 যোগ 23 7 3 10 11 3 4 5 6 7 হ'ব 17 সমস্ত 4 ভাগৰ 3। উত্তৰ 7 নম্বৰৰ 9 নম্বৰত আছে 1 সমস্ত 7 ভাগৰ 3 যোগ 8 সমস্ত 7 ভাগৰ 5 যোগ 7 ভাগৰ 3। আমি প্ৰথমতে মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ নিম। গতিকে 7 7 গুণ 7 যোগ 3 তলত হ'ব 7 8 7 গুণ 56 যোগ 5 7 7 3 10 যোগ 7 ভাগৰ 3। এতিয়া আমি হৰৰ মান একে ৰাখি ওপৰৰ লগকেইটা যোগ কৰিম। 10 যোগ 61 যোগ 3 যোগ কৰিলে হ'ব 4 7। উত্তৰ 8 নম্বৰ ক'ত আছে 6 ভাগৰ 5 বিয়োগ 6 ভাগৰ 4। এতিয়া আমি হৰৰ মান একে ৰাখি ওপৰৰ লগকেইটা বিয়োগ কৰিম। তলত হ'ব 6 গতিকে ওপৰত 5 বিয়োগ 4 6 ভাগৰ 1। উত্তৰ 6 নম্বৰত আছে 8 ভাগৰ 7 বিয়োগ 8 ভাগৰ 3। গতিকে হৰৰ মান একে ৰাখি ওপৰৰ লগকেইটা বিয়োগ কৰিম। 7 বিয়োগ 3 8 ভাগৰ 4। উত্তৰ 8 নম্বৰ অংগত আছে 4 সমস্ত 6 ভাগৰ 5 বিয়োগ 2 সমস্ত 6 ভাগৰ 1। আমি প্ৰথমতে ইয়াত মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ নিম। গতিকে তলত হ'ব 6 6 4 গুণ 24 যোগ 5 বিয়োগ তলত হ'ব 6 2 6 গুণ 12 যোগ 1 6 24 5 29 বিয়োগ 6 12 1 13। গতিকে হৰৰ মান একে ৰাখি ইয়াতে হৰৰ মান একে ৰাখি ওপৰৰ লগকেইটা হৰ বিয়োগ কৰিম।
29 বিয়োগ 13 6ৰে 16 হৰণ কৰিলে যাব 12 4 মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 2 সমস্ত 6/4 প্ৰথম নম্বৰত আছে 7 সমস্ত 3/2 বিয়োগ 4 সমস্ত 3/2 প্ৰথমে আমি মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ নিম গতিকে হ'ব 3 7 3 গুণ 21 যোগ 2 বিয়োগ তলত হ'ব 3 4 3 গুণ 12 যোগ 3 21 22 23 বিয়োগ 3 13 এতিয়া হৰৰ মান একে ৰাখি ওপৰৰ লবকেইটা বিয়োগ কৰিম 23 বিয়োগ 13 3 3 গুণ 9 বাকী থাকিব 1 গতিকে হ'ব 3 সমস্ত 3/1 ইয়াতে ভাগফলক গতা সংখ্যা হিচাপে ৰখা হয় আৰু ভাজকক হৰ হিচাপে ধৰা হয় আৰু ভাগশেষক লব হিচাপে ধৰা হয়। এতিয়া 6 নম্বৰত আছে 10 সমস্ত 7/5 বিয়োগ 9 সমস্ত 7/1 এতিয়া আমি এই মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশত নিম প্ৰথমতে 7 10 7 গুণ 70 যোগ 5 বিয়োগ তলত হ'ব 8 নম্বৰ বৰ্গাচৰ নম্বৰত আছে 5 সমস্ত 8/3 বিয়োগ 3 সমস্ত 8/7 এতিয়া আমি এই মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ নিম তলত হ'ব 8 8 5 গুণ 40 যোগ 3 বিয়োগ তলত হ'ব 8 8 3 গুণ 24 যোগ 7 তলত হ'ব 8 40 যোগ 3 43 বিয়োগ 8 31 হ'ব এতিয়া হৰৰ মান একে ৰাখি ওপৰৰ লবকেইটা বিয়োগ কৰিম 43 বিয়োগ 31 8 1 2 এতিয়া আমি 8/12ক মিশ্ৰ ভগ্নাংশলৈ নিম 8 12 1 8 4 গতিকে ইয়াক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব ভাগফলটো গতা সংখ্যা হিচাপে ধৰা হয় গতিকে 1 সমস্ত 8/4 10 নম্বৰত আছে এটা বাল্টিত থকা পানীৰ 8/3 অংশ তুমি খৰচ কৰিলা আৰু 8/2 অংশ তোমাৰ ভণ্টিয়ে খৰচ কৰিলে মুঠতে বাল্টিটোৰ কিমান পানী খৰচ হ'ল ইয়াতে প্ৰশ্নত মুঠতে বাল্টিটোৰ কিমান পানী খৰচ হ'ল বুলি সুধিছে গতিকে আমি এই সদৃশ ভগ্নাংশটো আমি যোগ কৰিব লাগিব তুমি পানী খৰচ কৰে 8/3 অংশ আৰু তোমাৰ ভণ্টিয়ে খৰচ কৰে 8/2 অংশ ভণ্টিয়ে পানী খৰচ কৰে 8/2 অংশ গতিকে আমি মুঠ বাল্টিটোৰ পানী খৰচ হয়
ইয়াতে আমি যোগ কৰিব লাগিব, যিহেতু মুঠ বাল্টিটোৰ পানীৰ খৰচৰ কথা সুধিছে। 8/3 যোগ 8/2 অংশ। ইয়াতে হৰৰ মান একে ৰাখি ওপৰৰ লবকেইটা যোগ কৰিম। 3 যোগ 2 8 5। 8/5 অংশ খৰচ কৰে পানী। 8/5 অংশ। এঘাৰ নম্বৰত আছে, তুমি এখন কিতাপৰ ৰাতিপুৱা 7/2 অংশ আৰু গধূলি 7/3 অংশ পঢ়িলা, মুঠতে কিমান পঢ়া হ'ল? গতিকে আমি ইয়াতে মুঠ ৰাতিপুৱা আৰু গধূলি কিমান পঢ়া হয় সেইটো উলিয়াব লাগিব। এখন কিতাপ (7/2 অংশ). এখন কিতাপ গধূলি পঢ়ে 3 অংশ। গতিকে মুঠ ৰাতিপুৱা আৰু গধূলি পঢ়া হয় 7/2 অংশ যোগ 7/3 অংশ। ইয়াতে হৰৰ মান একে ৰাখি ওপৰৰ লবকেইটা যোগ কৰিম। 2 যোগ 3 7/5 অংশ। উত্তৰ 7/5 অংশ। 12 নম্বৰত আছে, ৰমেনে এটা কেকৰ 8/5 অংশ খালে আৰু নন্দিনীয়ে 8/2 অংশ খালে। কোনে বেছি খালে আৰু কিমান বেছি খালে? ইয়াত আমাক কোনে বেছি খালে আৰু কিমান বেছি খালে সেইটো উলিয়াব দিছে। খাই ৰমেনে কেক খাই 8/5 অংশ আৰু নন্দিনীয়ে কেক খাই 8/2 অংশ। (8/5 8/2) ইয়াতে আমি দুটা সদৃশ ভগ্নাংশৰ মাজত কোনটো সৰু কোনটো ডাঙৰ বাছি উলিয়াবৰ কাৰণে আমি ওপৰৰ লবকেইটা চাব লাগিব। ইয়াতে আছে 8/5 আৰু 8/2। ইয়াতে ওপৰত 5 সংখ্যাটো 2তকৈ ডাঙৰ, গতিকে 8/5 ভগ্নাংশটো ডাঙৰ হ'ব। গতিকে ৰমেনে কেকটো বেছিকৈ খালে। আৰু কিমান বেছি খালে সেইটো উলিয়াবৰ কাৰণে আমি বিয়োগ কৰিব লাগিব। আকৌ 8/5 8/2। হৰৰ মান একে ৰাখি ওপৰৰ লবকেইটা বিয়োগ কৰিম। বিয়োগ কৰিলে হ'ব ওপৰত 3। 8/3 অংশ বেছিকৈ খালে। 13 নম্বৰত আছে, বিকাশে এটা আপেলৰ 3/1 অংশ খালে, আপেলটোৰ কিমান অংশ বাকী থাকিল? গতিকে প্ৰথমতে আমি লিখিম আপেল আছিল এটা, খালে 3/1 অংশ। বিকাশে এটা আপেলৰ পৰা 3/1 অংশ খালে। গতিকে আপেলটোৰ কিমান অংশ বাকী থাকিল বুলি সুধিছে। গতিকে আপেল বাকী থাকিল
1ৰ পৰা এটা আপেলৰ পৰা 3/1 অংশ বিয়োগ কৰিম। গতিকে আপেল বাকী থাকিল 3/2 অংশ। 4 নম্বৰত আছে পলাশে এগিলাচ গাখীৰৰ 5/1 অংশ আৰু নয়নে 5/2 অংশ খালে। দুয়ো মিলি কিমান অংশ খালে? গিলাচটোত আৰু কিমান গাখীৰ বাকী থাকিল? ইয়াতে দুয়ো মিলি কিমান অংশ খালে সেইটো উলিয়াব দিছে, গতিকে আমি যোগ কৰিব লাগিব। 5/1 অংশ খাই 5/2 অংশ, গতিকে দুয়ো মিলি গাখীৰ খাই গতিকে দুয়ো মিলি গাখীৰ খাই 5/3 অংশ। আৰু প্ৰশ্নত সুধিছে কিমান গাখীৰ বাকী থাকিল। আকৌ গাখীৰ বাকী থাকিল 1 গিলাচৰ পৰা 5/3 অংশ বিয়োগ কৰিব লাগিব। গাখীৰ বাকী থাকিল 5/2 অংশ।